নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ্ছত। আজি পুনৰ আপোনালোকৰ এটা বহুত ভাল খবৰ আহি গ'ল। আপোনালোকৰ নিজৰ জিলাতে আপোনালোকৰ চাকৰিসমূহ পাব। কোনসমূহ কেন্দ্ৰীয় নিজৰ জিলাতে চাকৰি পাব, লগতে অসমৰ সকলো কেন্দ্ৰতে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে কোনো এক্সাম দিব প্ৰয়োজন নাই আৰু ফ্ৰীতে এপ্লাই কৰিব পাৰিব। আৰু কিছু পদৰ কাৰণেতো আপোনালোকৰ এখন জিলাৰ কাৰণেতো আপোনালোকে এপ্লাই কৰিব নালাগে। ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ ডেটত গ'লে আপোনালোকে ইণ্টাৰভিউত পাছ কৰিলে ডাইৰেক্ট আপোনালোকে চাকৰি সেইদিনাই পাই যাব। গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰিখিনি আহিছে। কেনেদৰে আবেদন কৰিব লাগিব, কি কথা মই সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোকে জনাই দিম। আৰু আপোনালোকে প্ৰতিদিনে ডেইলি জবৰ আপডেটসমূহ পাই থকাৰ বাবে আমাৰ হোৱাটছআপ চেনেলত জইন কৰি ল'ব পাৰে। আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যন পাব, তাত ক্লিক কৰি আপোনালোকে হোৱাটছআপ আমাৰ চেনেলটো জইন হৈ ল'ব পাৰে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে ভিডিঅ'টো এখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি চাই এৰি থৈ নাযাব, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈছোঁ, দুখন জিলাৰ পৰা আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰিছে। আপোনালোকে এখন জিলা চাই আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নিদিব, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথম যিখন জিলাৰ পৰা মুকলি কৰিছে সেইখন হৈছে হোজাই জুডিচিয়াৰী ফালৰ পৰা মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 পিয়ন আৰু জাৰিকৰৰ ভেকেঞ্চি মুকলি কৰিছে। আৰু নটিফিকেশ্যনখন আহিছে মে'ৰ 14 তাৰিখে এই মুহূৰ্তত আহি পৰিছে। হোজাই জুডিচিয়াৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আহিছে পিয়ন আৰু জাৰিকৰৰ ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। 2024 বৰ্ষৰ কাৰণে এটা বৃহৎ সুযোগ হয়। আপোনালোকে দেখিব পাৰিছে, ইয়াত আপোনালোক কৈ দিছোঁ যে আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। ইয়াত আপোনালোকে দেখিছে নেম অফ অৰ্গেনাইজেশ্যন ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ হোজাই ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। লাষ্ট ডেট দিয়া আছে 31/5/2024, মানে আপোনালোকে মে' মাহৰ 31 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি দিব পাৰিব। আৰু টোটেল ভেকেঞ্চি আছে 5টা। নেম অফ দ্য পোষ্ট আপোনালোকে দেখিব পাৰিছে পিয়ন আৰু জাৰিকৰৰ ভেকেঞ্চি। মোড অফ এপ্লিকেশ্যন অফলাইন যোগে আবেদনসমূহ কৰিব লাগিব। কেটেগৰী হৈছে ষ্টেট গভৰ্ণমেণ্ট জব হয়, আৰু জব লোকেশ্যন হৈছে আছাম, হোজাইতে আপোনালোকৰ চাকৰিসমূহ পাব। আৰু অফিচিয়েল ৱেবছাইট হৈছে hojai.decode.gov.in। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে প্ৰথম যিটো ভেকেঞ্চি হৈছে পিয়নৰ কাৰণে আহিছে। ইয়াৰ কাৰণে দুটা ভেকেঞ্চি আছে। ইয়াৰ আপোনালোকৰ দৰমহাসমূহ দিয়া হ'ব 12,000 পৰা 37,500 টকা। লগতে আপোনালোকৰ গ্ৰেড পে' পাব 3,900 টকা। এইটো পাৰ্মানেণ্ট আছামৰ গভৰ্ণমেণ্ট জব হয়, সেইকাৰণে আপোনালোকে গ্ৰেড পে' পাব, FA পাব, চব পাব, DA পাব। আৰু নেম অফ দ্য পোষ্ট জাৰি কৰক হয়, তাৰ কাৰণে 3টা আছে। আৰু পে স্কেলত দিয়া হ'ব 14,000 পৰা 49,000 টকা পৰ্যন্ত। লগতে গ্ৰেড পে' পাব 5,200 টকা। আৰু 2017 চনৰ পে' ৰুল আছে, তাৰ মতে পাব। এজ লিমিটৰ সম্পৰ্কে ক'বলৈ যাওঁতে 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেটে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কেণ্ডিডেটে 5 বছৰকৈ 45 বছৰলৈকে আবেদন কৰিব পাৰে। OBC কে 3 বছৰ 43 বছৰলৈকে। আৰু যিসমূহ জাৰি কৰক হয়, তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ জাৰি কৰাৰ কাৰণে মাষ্ট বি গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। BA BSc BCom যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰিছে তেতিয়া আবেদন কৰিব জাৰি কৰক ভেকেঞ্চিটোৰ কাৰণে। আৰু পিয়নৰ যিটো ভেকেঞ্চি হয় তাৰ কাৰণে মিনিমাম 8 পাছ হয় আৰু মেক্সিমাম 12 পাছ। 8 পাছ আৰু 12 পাছৰ ভিতৰত যিসমূহ কেণ্ডিডেট আছে সকলোৱে আবেদন কৰিব গ্ৰেড 4 পদটোৰ কাৰণে। হাউ টু এপ্লাই, এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব, তাকো 31 মে' আগতে। আৰু অফলাইন যোগে আবেদন কৰিবলৈ আপোনালোকৰ 4 কপি পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। লগতে আপোনালোকৰ এটা চিগনেচাৰ লাগিব বগা কাগজত চহী কৰা। লগতে এজ প্ৰুফৰ কাৰণে আপোনালোকৰ মেট্ৰিকৰ এডমিট বা ডেট অফ বাৰ্থ আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট দিব পাৰে। আৰু এডুকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে 8 পাছৰ পৰা 10 পাছ যিকোনো চাৰ্টিফিকেট দিব পাৰে। দি পেলাই আপোনালোকে CF ডিক্লাৰেশ্যন চাৰ্টিফিকেট এখন লাগিব। মই আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত আপোনালোকে চেক কৰিবলৈ আপোনালোকৰ CF ডিক্লাৰেশ্যন মানে অফিচিয়েল এডভাৰটাইজমেণ্টখন পাই যাব। তাতে আপোনালোকৰ CF ডিক্লাৰেশ্যনৰ ফৰ্মখন পাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। সেইখন ফৰ্ম দিব লাগিব। দিয়াৰ পিছত আপোনাৰ ভেট এখন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট লাগিব, সেইখিনি ডকুমেণ্টছ লাগিব। লগতে আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্মখন হৈছে আছাম গেজেটেড পাৰ্ট টাইম ফৰ্ম বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয়। সেই ফৰ্মখন আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰিব বা কম্পিউটাৰ দোকানত গ'লে পাব। সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি পেলাই এড্ৰেছটো লিখি পেলাই এটা এনভেলপ ল'ব। এনভেলপত এই এড্ৰেছটো লিখি পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। এড্ৰেছটো হৈছে দ্য ডিষ্ট্ৰিক্ট ছেছন জজ হোজাই, শংকৰদেৱ নগৰ হোজাই, আৰু আছাম 782442। আৰু এপ্লিকেশ্যনৰ ওপৰত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰে লিখি দিব। এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন ইন দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছেছন জজ হোজাই, এনেদৰে আপোনালোকে লিখি দিব পাৰে। এক্সাম্পল হিচাপে যদি জাৰি কৰটো কৰে জাৰি কৰ বুলি লিখিব লাগিব। আৰু আপোনালোকৰ আবেদনসমূহ 31/5/2024 মানে মে' মাহৰ 31 তাৰিখৰ আগত পোৱাকৈ আবেদনসমূহ পঠাই দিব লাগিব। ইম্পৰ্টেণ্ট ডেটটো মই আপোনাক জনাইছোঁ। ষ্টাৰ্টিং আবেদন হৈছে 3 মে' 2024 পৰা আবেদন ষ্টাৰ্ট হৈছে। আৰু ক্লজিং ডেট হৈছে 31 মে' পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আহিলো যিটো 2 নম্বৰ যিখন ডিষ্ট্ৰিক্টৰ পৰা ভেকেঞ্চি মুকলি কৰিছে সেই ডিষ্ট্ৰিক্টলৈ গৈছোঁ। আপোনালোকে সেইটো শেষলৈকে চাই থাকক। যিখন জুডিচিয়াৰী ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে, যিখন জিলাৰ পৰা মুকলি কৰিছে, এই ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকৰ কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই। ডাইৰেক্ট আপোনালোকে ৱাকিং ইণ্টাৰভিউত যাব লাগে আৰু আপোনালোকে চাকৰি পাই যাব। ভেকেঞ্চিখিনি আছে ধুবুৰী জুডিচিয়াৰী ফালৰ পৰা। ইয়াত কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই, ডাইৰেক্ট ইণ্টাৰভিউ কাৰণে যাব লাগে আৰু চাকৰি পাই যাব।
যাব। ইয়াত আপোনালোকে দেখিব যে অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি হয়। মে' মাহৰ 14 তাৰিখে আপোনালোকৰ ভেকেঞ্চিখিনিৰ কাৰণে আপডেটটো আহিছে। ইয়াত আপোনালোকে দেখিব পাইছে ইয়াত পিয়ন আৰু অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি হয়। আৰু আপোনালোকৰ যিটো ইণ্টাৰভিউটো হ'ব মানে যিটো ৱাকিং ইণ্টাৰভিউ, ইয়াত কোনো এক্সাম নহয়, সেইটো হ'ব 28/5/2024 তাৰিখে। আৰু ভেকেঞ্চিখিনি হৈছে নেম অফ অৰ্গেনাইজেশ্যন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি ধুবুৰী। টোটেল ভেকেঞ্চি দুটা আছে। নেম অফ দ্য পোষ্ট অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ। মোড অফ এপ্লিকেশ্যন অফলাইন যোগে হ'ব। আৰু মোড অফ ৰিক্ৰুইটমেণ্ট ৱাকিং ইণ্টাৰভিউ, ডাইৰেক্ট ইণ্টাৰভিউত পাছ কৰিলে চাকৰি ইণ্টাৰভিউ দিব লাগে। জব লোকেশ্যন ধুবুৰীত যাব লাগিব। অফিচ এছিষ্টেণ্টৰ কাৰণে এটা ভেকেঞ্চি আছে, দৰমহা দিব 18,000 টকা পাৰ মান্থ। আৰু পিয়নৰ কাৰণে এটা আছে, দৰমহা দিব 12,500 টকা পাৰ মান্থ। ইলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত এজ লিমিটটো আছে 18 পৰা 40 বছৰ। লগতে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC/SC কাৰণে 5 বছৰকৈ মানে 45 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC MBC কাৰণে 3 বছৰ, 43 বছৰলৈকে আবেদন কৰিব পাৰিব। অফিচ এছিষ্টেণ্ট ক্ষেত্ৰত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন আৰু বেছিক ৱৰ্ড প্ৰচেছিঙৰ বিষয়ে আপোনালোকে জানিব লাগিব। গুড টাইপিং স্পীড হ'ব লাগিব, সেইখিনি কথা আপোনালোকৰ হ'ব লাগিব। লগতে পিয়নৰ ক্ষেত্ৰত আপোনালোকে 8 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ যিদিনা যাব ৱাকিং ইণ্টাৰভিউ দিবলৈ, সেইদিনাই আপোনালোকে এই ডকুমেণ্টছখিনি লৈ যাব লাগিব। আপোনালোকৰ 3 কপি চেল্ফ এটেষ্টেড ৰিচেণ্ট চাইজ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লৈ যাব লাগিব। লগতে এডুকেশ্যন চাৰ্টিফিকেটৰ জেৰক্স কপি লৈ যাব লাগিব। এজ প্ৰুফ লৈ যাব লাগিব। কম্পিউটাৰ চাৰ্টিফিকেট লৈ যাব লাগিব গ্ৰেড 3 কাৰণে। আৰু এমপ্লয়মেণ্ট এক্সেঞ্জ লৈ যাব লাগিব। কাষ্ট চাৰ্টিফিকেট আছে যদি লৈ যাব লাগিব। আৰু গ্ৰেড 4 ক্ষেত্ৰত কম্পিউটাৰ চাৰ্টিফিকেটটো বাদ কৰি বাকীখিনি লৈ যাব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটৰ ক্ষেত্ৰত আপোনালোকে 10 মে'ৰ পৰা এপ্লাই অফলাইন যোগে আৰম্ভ হৈছে। মানে আপোনালোকৰ এইটো ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ দিবগৈ লাগে আৰু মানে নটিফিকেশ্যন এডভাৰটাইজমেণ্টখন আহিছে। আৰু লাষ্ট ডেট আছে মানে ক্লজিং ডেট যিটো আছে সেইটো হৈছে 28/5/2024 মানে মে' মাহৰ 28 তাৰিখে ডাইৰেক্ট আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। তাত গ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু ভিডিঅ' ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ চেনেলৰ লিংক আৰু লগতে এডভাৰটাইজমেণ্টকেইটাৰ নটিফিকেশ্যন আপোনালোকৰ লিংক দিয়া আছে, আপোনালোকে ভিজিট কৰি এবাৰ চাই ল'ব পাৰিব। আজিলৈ আপুনি ভিডিঅ' লগ পাম।